মই নাথাকিলে তোমাৰ কি হ'ব কেতিয়াবা তুমি ভাবি চাইছানে বাৰু? তেনে কি কৈছা? তুমি নাথাকিলেতো মই মৰি যাম ভাই। তুমি আৰু কিয় মৰিবা মই নাথাকিলে? মই ফূৰ্তিতে মৰি যাম বুজিছা, মই আনন্দতে মৰি যাম। মই ইমান আনন্দ সহ্য কৰিব নোৱাৰিম, মোৰ ইমান কেপাচিটি নাই বুজিছা। মিছেছ বৰুৱা, মই আপোনাৰ মিষ্টাৰক টেষ্ট কৰিলোঁ। তেওঁ মানে বিশ্ৰামৰ বৰ প্ৰয়োজন বুজিছে, তেওঁৰ ৰেষ্ট লোৱা দৰকাৰ। অঁ হয় নেকি ছাৰ? অঁ মিছেছ বৰুৱা, এয়া লওক কেইটামান মই শ্লিপিং টেবলেট লিখি দিছোঁ ইয়াত। অঁ ছাৰ মই কেতিয়া কেতিয়া তেওঁক এই দৰৱবিলাক খুৱাব লাগিব। মিছেছ বৰুৱা, এই শ্লিপিং টেবলেট তেওঁৰ কাৰণে নহয়, আপোনাৰ কাৰণেহে। আপুনি শুলেহে তেওঁ ৰেষ্ট পাব বুজিছে। আয়া বিষত থাকিব পৰা নাই অ'। অঁ আপোনাৰ কি হৈছে? ডক্টৰ চাহাব, মই মাও থাকোঁতে বজাই আছিলোঁ, কেনেকৈ জানো পেটৰ ভিতৰলৈ সোমাই গ'ল বুজিছেনে ছাৰ, মোক বচাওক কিবা কৰি। আপুনি ঈশ্বৰক ধন্যবাদ দিয়ক বুজিছে, ভাগ্য ভাল আপুনি পিয়ানো বজোৱা নাছিলে। ডক্টৰ চাহাব, এইফালে গৈ আছিলোঁ, মোক কুকুৰে পিছফালৰ পৰা কামুৰি দিলে বুজিছেনে, কিবা এটা কৰক এতিয়া, মোক ঠিক কৰি দিয়ক। আপুনি নাজানে কি যে মোৰ ৰোগী চোৱাৰ সময় ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 2টালৈকে, এতিয়া 4টা বাজিলে। মইতো জানো ছাৰ, কিন্তু কুকুৰেতো টাইম চাই মানুহক নাকামুৰে নহয়। তোমালোকৰ হস্পিটেলত মই এসপ্তাহমান থাকিলোঁ নহয়, আজি ডক্টৰে মোক ৰিলিজ দিম বুলি কৈছে বুজিছা। অঁ খুৰা ভালেই হ'ব তেনেহ'লে, আজি তেনেহ'লে ঘৰলৈ যাব আৰু আপুনি। এইকেইদিন কিন্তু তুমি মোক বহুত শুশ্ৰূষা কৰিলা। তোমালোকৰ হস্পিটেলৰ কৰ্মচাৰীৰ ভিতৰত মই তোমাক ভাল পাইছোঁ, সেইকাৰণে মই যোৱাৰ আগতে তোমাক এটা ভাল টকা বকচিচ হিচাপে দি থৈ যাব বিচাৰিছোঁ বুজিছা। এইটো লোৱা। অঁ থেংক ইউ খুৰা, মোৰো খুৰা আপোনাক খুব ভাল লাগিলে, এনেকৈ মাজে মাজে থাকিবলৈ আহি থাকিব, তেতিয়াহে আমাৰ মন চন ভাল হৈ থাকিব। নে কি কয় খুৰা? হেৰি ডাঙৰীয়া, অঁ কওকচোন। আপুনি ষ্টেচন মাষ্টৰ নেকি? হয় কওকচোন। এই ডিব্ৰুগড় যোৱা কামৰূপ এক্সপ্ৰেছ ট্ৰেইনখন কেতিয়া আহিব বাৰু? অঁ 4:40। আৰু লিডু যোৱা ইণ্টাৰচিটিখন? সেইখন 5:50। আৰু ৰাজধানীখন কেতিয়া আহিব বাৰু? সেইখন ৰাতি 8টা বজাত আহিব। আপুনি ইমান ট্ৰেইনৰ কথা সুধি আছে, আচলতে আপুনি যাব ক'লৈ? নাই মানে মই এই প্লেটফৰ্মটো ইপাৰৰ পৰা সিপাৰলৈ পাৰ হ'ব লাগে বুজিছে, সেইকাৰণে আপোনাক সুধি আছোঁ। হঠাৎ ট্ৰেইন আহি যাব পাৰেতো।